হাই ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ পাৰ্বতী পাহাৰত। চাই থাকক কিমান ধুনীয়া দৃশ্য, চাই থাকক কিমান দেখি ভাল লাগে। ওপৰত চাই থাকক কিমান ধুনীয়া ধুনীয়া, চাই থাকক আমি যাই আছোঁ ওপৰত। কিমান দূৰে লাগে চাই থাকক। কিমান ধুনীয়া পাথৰ চাথৰ, কিমান গছ গছনি, চাই থাকক। চাই দেখক কিমান ধুনীয়া দৃশ্য। আপোনালোকে যে কোনোবাই এতিয়ালৈকে অহা নাই, আপোনালোকে অৱশ্যে আহিব। আমাৰ অসমতে এনেকুৱা চিনাৰী দৃশ্য পাব আপোনালোকে। চাই থাকক কিমান ধুনীয়া চিৰি তাতে, চাই থাকক পাহাৰৰ ওপৰত। আৰু ইয়াৰ পৰা আৰু ওখ তাই ওপৰ পাৰিম, ইয়াৰ পৰা আৰু ওখ পাহাৰৰ ওপৰত এটা মন্দিৰ বুলি আছে। আৰু ইমান ওখ যাব লাগিব ঠিক আছে। খুব ধুনীয়া জেগাটো, চাই থাকক। বেক কেমেৰা দেখাই আছোঁ চিৰিটো, চাই থাকক কিমান ওখ যাব লাগিব, এনেকৈ আৰু যাব লাগিব। কিমান ধুনীয়া দৃশ্যটো আপোনালোকে। আমি ফাৰ্ষ্ট আহিছোঁ, মই চাই ফাৰ্ষ্ট আহিছোঁ, এতিয়ালৈকে মই অহা নাই এতিয়ালৈকে, আজি আহিছোঁ ফাৰ্ষ্ট। জেগাটো চাই কিনে ভাল লাগিল। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব জেগাটো কেনেকুৱা লাগিল হা। কমেণ্টত জনাই দিব। সকলোৱে আহিছে চাওক, এই যে সকলোৱে আহিছে, চাই থাকক। আপোনালোকে দেখি পাইছে কিমান ধুনীয়া ধুনীয়া দৃশ্যটো দেখা পায়। আপোনালোকে চাই থাকক। এই যে আমি এতিয়া পাথৰত ওপৰত উঠি কিনে এতিয়া চাই থাকক ফ্ৰেণ্ডছ, আমি উঠি আছোঁ চিৰি পাই চাই থাকক ফ্ৰেণ্ডছ। এই যে আমি উঠি আছোঁ, চাই থাকক ফ্ৰেণ্ডছ। এই যে আমি আজি ওপৰত একবাৰ ওপৰত উঠি আছোঁ, চাই থাকক। লাষ্ট চিমেণ্টত উঠি আছোঁ, চাই থাকক। চাই থাকক একটু ওপৰত আহিছোঁ। আহিছোঁ চাই আছে লাষ্টত আহিছোঁ।